হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ লাকি ছোৱালীৰ আন এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আৰু ৰাতিপুৱাই গাটো ধুয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মই এতিয়া বনাই আছোঁ এয়া মাটি দালি। গোন্ধ খুবেই ধুনীয়া হৈছে, খাই কেনেকুৱা লাগে নাজানো বাৰু। আৰু আজি আচলতে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট দিছোঁ, কাৰণ আজি আগৰ ভিডিঅ'টোত গম পাইছেই যে আমাৰ বাইদেউৰ ল'ৰা এটা হৈছে, আৰু আজি তেওঁ 3 দিন হ'ব আৰু তাত ৰিলিজ দিব। গতিকে ভাত পানী বনাই মেলি আমি আজৰি হৈ তালৈ যাব লাগিব, আমাৰ বেবীটোক মানে ঘৰলৈ আনিবলৈ। সেয়েহে এতিয়াৰ পৰা ষ্টাৰ্ট দিয়ে দিছোঁ। আৰু যিহেতু মই বহুত দিন ৰেচিপিৰ ভিডিঅ' একো দিয়া নাই, সেয়ে ভাবিলোঁ হস্পিটেললৈ যোৱাৰ আগতে মই কি কি বনাওঁ তাৰে এটা ৰেচিপিও দিওঁ, লগতে আমাৰ নতুন বেবীটোক কেনেদৰে আমি ঘৰলৈ আনিলোঁ তাকো দেখুৱাওঁ। সেইবাবে আজি আচলতে ব্লগটো আৰম্ভ কৰিছোঁ। যদিহে আপোনালোকে ভাল পায় ভিডিঅ'টো চাই, তেতিয়া লাইক এটা কৰিব, লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলিও আশা ৰাখিলোঁ। আৰু এতিয়া বেছি সময়ো নাই, কাৰণ এইখিনি বনাই ঘৰতো খাই বৈ মানুহজনকো খুৱাই মেলি আজৰি কৰিয়ে তালৈ যাব লাগিব। সেই বেছি আইটেম বনাই নাথাকোঁ, ভাবিছোঁ যিহেতু পনীৰ আছে, পনীৰকে বনাওঁ, আৰু গোমধান যিহেতু আছে মই খাই ভাল পাওঁ, গোমধানৰ এটা ৰেচিপি বনাওঁ। আৰু সেয়া কেনেকৈ বনালোঁ ভিডিঅ'টো চালে নিশ্চয় গম পাব। লগতে ভিডিঅ'টো চাই মোৰ চেনেলটো এতিয়াও যিসকলে ছাবস্ক্ৰাইব কৰা নাই, কাৰণ বহুতে ভিডিঅ' চাই যদিও চেনেলটো ছাবস্ক্ৰাইব নকৰে, সেইসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। লগতে মোৰ লাকি ছোৱালীৰ এজন নতুন সদস্য হ'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে বেছি দেৰি নকৰোঁ, মই কি কি বনাওঁ সেইখিনি চাই লওক, আৰু তাৰপিছত মই ৰেডি হৈ হস্পিটেললৈকে তাত কি কৰোঁ সেইখিনিও দেখুৱাম। তেনেহ'লে ব'লক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আৰু মই পনীৰখিনি বনাবৰ বাবে পনীৰখিনি সমান চাইজত এনেদৰে টুকুৰা কৰি লৈছিলোঁ, আৰু এইখিনি মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম, কাৰণ মই ভাজি নল'লে অলপ গোন্ধটো পাওঁ গাখীৰৰ। সেয়ে মই এইখিনি ভাজি লৈছোঁ, আৰু এইখিনি ভাজি হোৱাত মই এই তেলতে আদা নহৰু পেষ্টখিনি অলপ ভাজি ল'ম। আৰু মই ইয়াত মছলা বেছিকৈ নিদিওঁ, কাৰণ মছলা খাবৰ ইমান মন নাই, সেয়ে অলপ জিৰা ধনিয়া দিছোঁ। আৰু এইখিনি মই ভাজি হ'লে ইয়াত মই দিবৰ বাবে কাটি থৈছিলোঁ আলু, কেপচিকাম, মটৰ, বিলাহী, আৰু মই পিঁয়াজটো 4 টুকুৰা কৰি লৈছিলোঁ। আৰু এইখিনি ভালদৰে ভাজি ল'ম অলপ টাইম। তাৰপিছত মই ইয়াত দিবলৈ বিলাহী পেষ্টটো বনাই থৈছোঁ, এইখিনি ভাজি হোৱাৰ পিছত দিম ইয়াত। আৰু এইখিনি যিহেতু ভাজি হৈ গৈছে, ইয়াত মই এতিয়া এই পেষ্টখিনি দি দিছোঁ, আৰু এইখিনি অলপ টাইম ভাজিম, তাৰপৰা অলপ ঢাকন মাৰি থৈ দিম। আৰু এয়া দেখিছে প্ৰায় ভাজি হৈছেগৈ, আৰু সেইবাবে ইয়াত মই দি দিছোঁ ৰঙচুৱাকৈ ভাজি লোৱা পনীৰখিনি, আৰু এইখিনি দি পিনি মই অলপ টাইম ভাজি ল'ম। ভাজি লৈ পিনি ইয়াতে মই অলপ গৰম পানী কৰি লৈছোঁ, কাৰণ ঠাণ্ডা পানীতকৈ গৰম পানী দিলে অলপ ভাল হয়। সেইবাবে এইখিনি ভাজি হোৱাৰ বাবে মই ইয়াত দি দিম অলপ গৰম পানী। আৰু কাৰণ গৰম পানীটো দিলে অকল চব্জিত বুলি নহয়, কেতিয়াবা কুকাৰটো দি চাব, ভাতটো খাবলৈ খুবেই ভাল হয়। আৰু সেয়ে মই সেইটো কাৰণে ইয়াত গৰম পানী দি দিছোঁ, আৰু এইখিনি এতিয়া মই অলপ টাইম ঢাকন মাৰি থৈ দিম। আৰু এয়া দেখিছে ঢাকনখন খুলি দিলোঁ, এয়া প্ৰায় হৈ গ'ল। আৰু ইয়াত মই দি দিছোঁ অলপ ধনিয়া। আৰু এইখিনি হৈ গ'ল আমাৰ পনীৰ ৰেডি। আৰু এইফালে মই এইখিনি বইল কৰি লৈছোঁ গোমধানখিনি, আৰু এইখিনি মই যিমানটো পৰিমাণত খাওঁ তাৰ পৰিমাণত মই গুচাই ল'ম এনেদৰে, কাৰণ মই বেছিকৈ লোৱা নাই, ইমানো খাব নোৱাৰোঁ। আৰু আনফালে মই কেৰাহীত তেল দি দিছোঁ, আৰু এইখিনি গৰম হোৱাত মই ইয়াত জলকীয়া আৰু পিঁয়াজখিনি অলপ ভাজি ল'ম। আৰু ইয়াতো মই বেছি মছলা নিদিওঁ, কাৰণ মছলা খাবলৈ কৈছেই, খুবেই মন নায়েই ইমান এটা। সেইবাবে মই ইয়াত কম পৰিমাণৰ জিৰা ধনিয়া আৰু ৰেড চিলিটো অলপ কালাৰ উঠিবলৈ দিছোঁ। আৰু এইখিনি ভাজি হ'লে মই ইয়াত এনেদৰে সৰু সৰুকৈ কাটি লোৱা বিলাহীখিনি দি দিছোঁ। আৰু বিলাহীখিনি গলি যোৱাত মই ইয়াত বইল কৰা এই গোমধানখিনি এনেদৰে দি লৈ অলপ ভাজি ল'ম। অলপ ভজাৰ পিছতে মই ইয়াত গ্ৰীণ মটৰখিনি দিম, আৰু এইখিনি মই দুইখিনি আচলতে এনেদৰে ভাজি ল'ম। আৰু এইখিনি মই অলপ টাইম ঢাকন দি থ'ম। আৰু এয়া দেখিছে ঢাকন দিয়াৰ পিছত কিমান ধুনীয়াকৈ হৈ গৈছে, আৰু মোৰ হৈ গ'ল। আৰু এতিয়া মই ইয়াত দি দিছোঁ অলপ কেঁচা ধনিয়া। আৰু মোৰ বনাই আজৰি হৈ গ'ল। আৰু আজি ভিডিঅ'টো মই খুব কথাবোৰ স্পীডত কৈছোঁ, কাৰণ কৈছোঁৱে যে মই এইখিনি বনাই মেলি খুৱাই বৈ আজৰি কৰি আকৌ মই হস্পিটেললৈ যাব লাগিব। সেয়েহে যিমান পাৰোঁ সোনকালে কৰিবলৈ চাইছোঁ আচলতে। আৰু মই যিখিনি বনাম বুলি ভাবিছিলোঁ সেয়া বনালোঁ, আৰু বেছি আইটেম কৰি নাথাকোঁ, কাৰণ দেৰি হৈ যাব। আৰু ভিডিঅ'টোতো আচলতে বেছি টাইম কৰি নাথাকোঁ, সেয়ে মই খাই বৈ আজৰি হৈ লওঁ।
দাদা আমি আৰু ৰৈ আছোঁ ICU ফ্ৰণ্টত বাইদেউ আছে ভিতৰত আৰু আমি তিনিগৰাকী এনেকৈ ৰৈ আছোঁ যাম আৰু বাইদেউ বেবীটো গাখীৰ খুৱাই অহাৰ পিছত বাইদেৱে গাখীৰ খুৱাই আহি এতিয়া আমি লিফ্টেদি বাইদেউক ৰুমলৈ লৈ যাম আমি গৈ আছোঁ ৰুমলৈ আৰু এতিয়া আমি ওলাইছোঁ ঘৰলৈ বুলি এতিয়া বেবীটো আৰু বাইদেউক অনা নাই কাৰণ বেবীটোৰ সৰু প্ৰব্লেম এটা হোৱাৰ বাবে তাক ICUত ৰাখিছিলে আৰু তাক যিহেতু 5টা বজাত উলিয়াবহে সেয়েহে মায়ে আৰু বাইদেউ দাদা যাব আমি আগতীয়াকৈ গৈছোঁ কাৰণ আমি গৈ বাইদেউহঁতৰ বস্তুবোৰ অলপ ঠিক ঠাক কৰিব লাগিব আহোঁতে বাইদেউহঁতৰ ৰুম চুমবোৰ মুচি থৈ আহিছিলোঁ যদিও যিহেতু বেবীটোক আজি আদৰিব আৰু আমি যিহেতু বস্তুবোৰ চুব নোৱাৰোঁ তাৰ মাহীয়েকো যাব লাগিব কাৰণ মাহীয়েকে গৈ পিনিহে ধূপচাকিখিনি চুব পাৰিব আমিতো আমাৰ গাততো এতিয়া চোৱা লাগিয়ে আছে সেয়েহে আমি যাওঁ গৈ পিনি বস্তুখিনি ৰেডি কৰোঁগৈ আৰু বেবীটোক কেনেদৰে আদৰোঁ কি কি নিয়ম কৰোঁ সেইখিনি দেখুৱাই যাম ভিডিঅ'টো কণ্টিনিউ কৰি যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি ভাবিছোঁ আধাতে যাতে কাটি নিদিয়ে আমি ঘৰ পালোঁহি ঘৰ পাই এতিয়া আমি আগতীয়াকৈ গা চাবোৰ ধুই লওঁ কাৰণ আমি তাৰ পৰা আহিছোঁ বাহিৰে বাহিৰে একো কৰিব নোৱাৰোঁ আৰু বাকী চাকি তাকিবোৰতো চুব নোৱাৰোঁ কৈছোঁৱে যে মাহীয়েক আহিছে মাহীয়েকক অলপ দেখুৱাই দিওঁগৈ আৰু যিখিনি পাৰোঁ আমি কৰি দিওঁ কাৰণ নতুন বেবীটো আহিবলৈ হ'লেই তাক যিহেতু 5টা বজাত উলিয়াব বুলি কৈছিলোঁ আৰু এতিয়া 5টা বাজিলে সেয়ে বেছি দেৰি নকৰোঁ কামবোৰ কৰি লওঁগৈ আগতীয়াকৈ আৰু এয়া মাহীয়েক পূৰা ভাগিনীয়েকক আদৰিবলৈ বিজি আৰু এফালে দেখিছে এয়া ধূপচাকি আৰু এফালে দুটা ঘটিত সোণৰ বস্তু খাব পৰা দিওঁ ন এটা দিলে হ'ব নে দুটা লাগিব আৰু এয়া দুটা ঘটি ইয়াত চাউল আৰু তুলসী পাত দিয়া আছে বাকী এয়া কলপাতে লাইট আছে নেকি এটা লৈ যাওঁ টেকেলি নহয় ঘটি দুটা এয়া যিহেতু এফালে দি আহিব দুৱাৰদলিত দুটা ঘটি এনেকৈ দিয়া হৈছে আৰু ইয়াৰ ভিতৰত দিয়া হ'ব সোণৰ বস্তু এটা আৰু এয়া সৰু খুৰী ডাঙৰ খুৰী আৰু মাহীয়ে আমি যিহেতু চুব পৰা আঁতৰত হৈছোঁ মাত্ৰ তাইক দেখুৱাই গৈছোঁ আৰু তাই ইয়াৰ ৰেডি কৰি গৈছে যেতিয়া আহে আমি তেতিয়া দেখুৱাম ফটো নহয় জীয়েক নে পুতেক চব আমাৰ বেবীটো আৰু মাক লগতে আইতাক এয়া বাকী আমাৰ নতুন বেবীটো ঘৰলৈ আহিলে আৰু এয়া বাইদেউ সুস্থভাৱে ঘৰ পালেহি আৰু বেছি দেৰি কৰি নাথাকোঁ ভিডিঅ'টো আচলতে দীঘলীয়া কৰি নাথাকোঁ কাৰণ কামো আছে বাইদেউ আহিছে ইটো সিটো কৰিব লাগে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিব আগতেও কৈছোঁ আমনি নাপাব কথাষাৰ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ বাই বাই